নমস্কাৰ বন্ধুসকল, মোৰ সৰু ফাৰ্মখনৰ আজি আন এটা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি পোৱালি দিয়া গাহৰিজনী আজি 40 দিন হৈছে আৰু 40 দিনৰ মূৰত আপোনালোকক এই ভিডিঅ'টো বনাই দেখাইছোঁ। আগতো মই ভিডিঅ' দিছোঁ, তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক। হয় বন্ধুসকল, পোৱালিকেইটা এতিয়া ধুনীয়া ডাঙৰ হৈছে। ইহঁতক দানা দি আছোঁ এতিয়া, আৰু দানা খাইছে ইহঁতে। আজি ইহঁতক 40 দিন হৈছে। মই আগতে ভিডিঅ' দেখাইছোঁ আপোনালোকক, 30 দিনতো দেখাইছোঁ। এতিয়া ইহঁতক আৰু 5-10 দিনৰ পিছত মই বিকিব পাৰিম, আৰু বিকিব লাগিব 5-10 দিনৰ পিছত। পোৱালিকেইটা দৰৱৰ ক্ষেত্ৰত আইৰণ ইনজেকশ্যন দিয়া হ'ল, পেলু দৰৱ সকলোকেইটা কৰা হ'ল, আৰু এতিয়া পোৱালিকেইটা ধুনীয়া ফিট হৈ আছে। এয়া চব কি ধুনীয়াকৈ গাখীৰ খাই আছে পোৱালিকেইটা, দেখিবলৈও ভাল লাগিছে। আৰু আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে মোৰ পোৱালিকেইটা দেখালোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। ধন্যবাদ, নমস্কাৰ।